টিংখাং অঞ্চলৰ তিনিআলি চাহ বাগিচাৰ ৰাস্তাৰ কাষৰ এটা পুখুৰীত মনিকা খাৰিয়া আৰু সুলেনা খাৰিয়া নামৰ দুগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। উক্ত চাঞ্চল্যকৰ ঘটনাটোৰ ৰেহ ৰূপ দেখি ৰাইজে কোনোবা দুষ্কৃতিকাৰীয়ে কিশোৰী দুগৰাকীৰ লগত অপকৰ্ম কৰি হত্যা কৰা বুলি সন্দেহ ব্যক্ত কৰি স্থানীয় টিংখাং আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰি উচিত তদন্তৰ দাবী কৰিছিল। কিন্তু পৰিতাপৰ বিষয়ে যে বৰ্তমান হাতত পৰা কিশোৰী দুগৰাকীক মৃত্যু পানীত পৰি হোৱা বুলি ওলোৱাত ৰাইজে খেদ ব্যক্ত কৰি আজিৰ দিনৰ ভাগত তিনিআলি চাহ বাগিচাত উচিত তদন্তৰ জৰিয়তে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবীত চাহ মজদুৰ সংঘ তিনিআলি শাখা আৰু আটচাই এঘণ্টীয়া ধৰ্মঘট আৰু থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে। অহা নাই তাৰ কাৰণে কোনচাতে কথাটো কৈ দিব পৰা নাই যে দুৰ্বৃত্তই কেনেধৰণৰ কি ঘটনা সংঘটিত কৰিছে, কিন্তু গোটেই ঘটনাটোৰ যিটো পিকচাৰ আছিল, যিটো ছবি আছিল, এই ছবিটো ৰাইজে দৃষ্টিগোচৰ কৰি এটাই কথা অনুভৱ কৰিছে, ঘটনাটো এটা সাধাৰণ ঘটনা নহয়, এটা পৰিকল্পিত হত্যাকাণ্ড ধৰা ধৰণৰ এটা ঘটনা বুলি ৰাইজে অনুভৱ কৰিছে। আৰু আজি যেহেতু কেইবাদিন উকলি যোৱাৰ পাছতো সেই অঞ্চলত এনে এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতো কোনো এগৰাকী ব্যক্তিক স্থানীয় আৰক্ষীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা আছিল কিন্তু কৰা নাই। সুলেনা খাৰিয়া আৰু মনিকা খাৰিয়া নামৰ 13 আৰু 14 বছৰীয়া দুগৰাকী কিশোৰীয়ে ঢল পোৱাতে ওচৰতে থকা এটা খালত পৰি মৃত্যু হোৱা বুলি ৰাইজে তেওঁৰ ডেড বডিটো ৰিকভাৰ হৈছে। সেই জেগাটোত কোনোবা মানুহ ডুব গৈ মৰিব তেনেকুৱা ধৰণৰ কোনো মানে হেৰি নাই, মানুহে ভাবিব পৰা নাই আচলতে। সেইকাৰণে এটা সন্দেহৰ যিটো কি কয় দৃশ্য এইটো লাহে লাহে গাঢ় হৈছে আৰু স্থানীয় ৰাইজৰ সন্দেহটো দূৰ কৰিব পৰাকৈ প্ৰশাসনিকভাৱে যিখিনি কাম কাজ কৰিব লাগিছিল সেইখিনি কৰা নাই, পষ্টমৰ্টম কৰি তেওঁলোকৰ দায়িত্বটো সামৰা ধৰণৰ ঘটনা এটা হৈছে। আজি প্ৰতিবাদী কাৰ্যসূচীত বিশেষভাৱে অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাকে প্ৰমুখ কৰি স্থানীয় ৰাইজৰ উপস্থিতিত আৰক্ষী প্ৰশাসনক এই দাবীটো জনাব বিচৰা হৈছে যে মনিকা খাৰিয়া আৰু সুলেনা খাৰিয়াৰ পষ্টমৰ্টম ৰিপৰ্টত নৰ্মেল ডেট আহিলেও ৰাইজৰ যিটো সন্দেহটো দূৰ কৰিব পৰাকৈ প্ৰশাসনে এটা যথোচিত কাৰ্যকৰী এনকুৱাৰী ব্যৱস্থাটো কৰক। কাৰণ এই কথাটো এনেকুৱা যে ছোৱালী দুগৰাকীৰ কাপোৰো খোলা আছে বুলি আমি গম পাইছোঁ, তেওঁলোকৰ ইনাৰ পাৰ্টছ বাহিৰত ক'ৰবাত পৰি আছে বুলি তেওঁলোকে আমি গম পাইছোঁ, যিখিনি স্থানীয় ৰাইজৰ ভাষ্য আছে। গতিকে গোটেই ঘটনাটোৰ যিটো দৃশ্যপট, সেই দৃশ্যপট চাই পেলাই এই কথাটো অনুভৱ হয় যিটো আচলতে এটা প্লেনফুলি এই ধৰণৰ কিশোৰীক হয়তো কোনোবাই ইচ্ছাকৃতভাৱে মাৰি বা হত্যা কৰি তেওঁলোকে পানীত পেলাই দিছে, যাৰ কাৰণে এই ঘটনাটো সংঘটিত বুলি ৰাইজে অনুভৱ কৰে, সন্দেহ কৰে। আমি আশা ৰাখিম আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত স্থানীয় আৰক্ষী প্ৰশাসনে সমগ্ৰ ঘটনাটো তন্ন পৰীক্ষা কৰিব লাগে। স্থানীয় গাঁওবাসী ৰাইজ বা অঞ্চলবাসী ৰাইজৰ ওচৰত সমগ্ৰ ঘটনাৰ সম্পৰ্কত আৰু বিশদ বিৱৰণ আদায় কৰিবৰ কাৰণে তেওঁলোকে হাতে কামে নামিব লাগে। আৰু এই ঘটনাটো এইকাৰণে মানুহে সন্দেহ কৰিছে কাৰণ ইতিমধ্যেই সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত সৰু সৰু কিশোৰীৰ ওপৰত শাৰীৰিকভাৱে নিৰ্যাতন কৰি হত্যা কৰি সেই কিশোৰীসকলক ক'ৰবাত পেলাই দিয়াৰ বহু ঘটনা ইতিমধ্যে হৈছে। ৰেপৰ দৰে জঘন্য ঘটনা, বিভিন্ন বয়সৰ ছোৱালীবিলাকৰ ওপৰত ধৰ্ষণৰ দৰে জঘন্য ঘটনা ইতিমধ্যে সংঘটিত হৈছে। এই ঘটনাটো তাৰ ব্যতিক্ৰম নহয় বুলি ৰাইজে সন্দেহ কৰে। গতিকে পষ্টমৰ্টম ৰিপৰ্টত নৰ্মেল ডেথ বা পানীত ডুব যোৱাত ডেথ বুলি দেখাইছে যদিও সেই সময়ত ৰাইজে প্ৰত্যক্ষ কৰা পুৰা যিটো ছবি আছিল, যিটো প্ৰতিচ্ছবি আছিল, প্ৰতিচ্ছবিৰ পৰা ৰাইজৰ যিটো সন্দেহটো দূৰ কৰিবৰ কাৰণে প্ৰপাৰ এটা এনকুৱাৰীৰ ডিমাণ্ড আজিৰ এই ধৰ্ণাস্থলীৰ পৰা কৰা হৈছে। সুলেনা খাৰিয়া আৰু মনিকা খাৰিয়াই যাতে উচিত ন্যায় পায় আৰু তেওঁলোকৰ গোটেই ঘটনাটোৰ তন্নকৈ পৰীক্ষা কৰি আৰক্ষী প্ৰশাসনে এটা পাৰফেক্ট যাতে ৰিজাল্ট ৰাইজক দিব পাৰে তাকে মই আহ্বান জনাইছোঁ।